Hi listeners, মই গৰিমা শইকীয়াগাৰ্গ আৰু আজি মই ক'বলৈ ওলাইছো মোৰ লাভ ষ্টৰী। প্ৰথমে মই জুবিনক আসলতে জুবিনৰ গান শুনিছিলো মই বম্বেলে যোৱাৰ পিছত। That was around 94 মানত মায়া ওলোৱাৰ পিছত। অনামিকাটো মোৰ শুনা দেৰি হৈছিলে। সেইখিনি সময়তে মই অনামিকা মায়া দুইটা এলবাম শুনিছিলো আৰু মোৰ ভাইটিয়ে শুনাইছিলে। হাহিলে তুমি মুকুতা মনিখৰে দুচকু ভৰিলে মন ভৰে। গান শুনাৰ পিছত মোৰ ভাল লাগিলে। মই যেতিয়া বম্বেলৈ গুচি গলো তাৰ পিছত মই বহুত হোমছিক ফিল কৰিছিলো আসলতে। কি কৰিম মই একেবাৰে অকলে গৈছো, তাত ফ্ৰেণ্ডছ নাছিলে মোৰ, একদম নতুন জেগা নতুন ঠাই। দেউতাই মোক এৰি অহাৰ পিছত মানে মই বহুত বেছি মই হেল্পলেছ নিচিনা ফিল কৰিছিলো। তাৰপিছত সদায় কলেজলৈ যাওঁতে মই মালে এখন চিঠি এখন ৰেজিষ্টাৰ কৰোঁ যে মোক ইয়াৰ পৰা লৈ যোৱা, মই নোৱাৰোঁ আৰু বম্বেত থাকিবলৈ। আৰু সেইখিনি সময়তে মোৰ টাইম পাছ কৰিবৰ কাৰণে মই স্কুলতো মোৰ এইটো হেবিট আছিলে, মই আৰু মোৰ বেষ্ট ফ্ৰেণ্ডজনীয়ে খুব ফেন লেটাৰ্ছ লিখিছিলোঁ। য'তেই যি মেগাজিনত বা য'তেই মই যেনেকুৱা ধৰণৰ চেলিব্ৰিটিৰ কিবা এড্ৰেছ পাওঁ এনেই চখতে, আনকি চাংকি পাণ্ডে কোনো বাকী নাছিলে, মানে চবলৈকে লিখিছিলোঁ। আৰু ৰিপ্লাইবোৰ যে পাওঁ উইথ এ ফটোগ্ৰাফ আৰু অটোগ্ৰাফ থকা এখন চিঠি পঠিয়াই, গতিকে সেই বস্তুবোৰ কালেক্ট কৰাত আমাৰ খুব চখ আছিল। এবাৰ মই জুবিনৰ ক'ৰবাত পঢ়া মনত আছিলে ইণ্টাৰভিউত, জুবিনগাৰ্গ ক্লাব ৰোড যোৰহাট 785001 সেই এড্ৰেছটো পোৱা মনত আছিল। আৰু ফেন লেটাৰ লিখা আকৌ ষ্টাৰ্ট কৰিলোঁ। আকৌ মই প্ৰায় 35খনমান ফেন লেটাৰ্ছ লিখিছিলোঁ বহুত আৰ্টিষ্টলৈ, জগজিৎ সিঙৰ পৰা আৰম্ভ কৰি কেইবাজনো আৰ্টিষ্টলৈ। তাৰ ভিতৰত এজন জুবিন আছিল। জুবিনৰ পৰাও একেধৰণে মই উত্তৰ পালোঁ, কিন্তু পিছত যিদৰে জুবিন বা তেওঁৰ ফেমিলিৰ মানুহেও কৈছিলে যে জুবিনে ফেন লেটাৰবোৰ সাধাৰণতে ৰিপ্লাই নকৰিছিলে, বেছিভাগ জংকী অথবা পামিত আৰু তেওঁৰ ভনীয়েক দুজনীয়ে ৰিপ্লাই কৰিছিলে। আৰু এইখন চিঠি বোধহয় ডেষ্টিনি আছিল। যোৰহাটৰ পৰা জুবিনে নিজে নিজে মোলৈ ৰিপ্লাই লিখিলে আৰু মোৰ এড্ৰেছটো তাত দিয়া আছিলে। তাৰপিছত মোক ক'লে যে মই কেইদিনমানৰ পিছতে ৰেকৰ্ডিঙৰ কাৰণে গৈ আছোঁ বম্বেত, মই পাৰিলে তোমাক লগ কৰিম। জুবিনৰ গানৰ ৰেকৰ্ডিঙৰ বাবে জুবিন বম্বেলৈ গৈছিল। ৰেকৰ্ডিং হৈ গ'ল, তাৰপিছত এদিন হঠাৎ আহি হোষ্টেলত ওলাল আৰু মই তেতিয়া কলেজৰ পৰা আহি আবেলি শুই আছিলোঁ। মই ভবা নাই সেইদিনাখন ভিজিটিং ডে নাছিলে, কোন আহিলে হঠাতে, আৰু বম্বেত গৈ অসমৰ পৰা কোনোবা মানুহ ওলাব বুলি মই তেতিয়া ভবাও নাছিলোঁ। তো হঠাৎ ওলাই আহিলোঁ, আহি পেলাই দেখিছোঁ দীঘল চুলিৰে সৈতে কেছেটৰ ওপৰত থকা ফটোখনৰ নিচিনাই হয় চাগে জুবিন, ভাবিলোঁ। তাৰপিছতে সেইখিনি সময়তে তেওঁৰ জেঠায়েকৰ ল'ৰা, দাদা আৰু বৌ উৎপল শৰ্মা, সকলোৱে চিনি পায়, তেওঁ মিউজিচিয়ান। উৎপল দাৰ নতুনকৈ বিয়া পাতি বম্বেলৈ গৈছিলে তেতিয়া, আৰু বৌ মেলোডি মিজো ছোৱালী, বৌ গৈছিলে, তেওঁলোকৰ লগতো চিনাকি কৰি দিলে। তাৰপিছত তাতে এতিয়া প্ৰতিষ্ঠিত মিউজিক ডিৰেক্টৰ যতীন শৰ্মা তেওঁলোক আছিলে। এদিন মোক তেওঁ ষ্টুডিঅ'লৈ লৈ গৈ যতীন শৰ্মা, শাশ্বতী ফুকন, ধ্ৰুৱজ্যোতি ফুকন তেওঁলোকৰ লগত চিনাকি কৰি দিলে। তাৰপিছত ৰেকৰ্ডিঙো দেখিলোঁ। তেনেদৰে ফ্ৰেণ্ডশ্বিপটো আৰম্ভ হ'ল আৰু অসমীয়া বহুত মিউজিচিয়ান লগ পালোঁ। গতিকে মোৰ তেতিয়া লাহে লাহে মই মানে ছেটেল হৈছিলোঁ আৰু বম্বেত মোৰ ভাল লাগি আহিছিলে, অসমীয়া মানুহো যথেষ্ট লগ পাইছোঁ। তেনেকৈ ফ্ৰেণ্ডশ্বিপ থাকিলে 1 বছৰ। তাৰপিছত আমাৰ ঘৰৰ লগত চিনাকি হ'বৰ বাবে ভনীয়েকহঁতক চিনাকি কৰিব লাগে, সেইটো এটা তেওঁৰ মানে দায়িত্ব বুলি ভাবিছিলে চাগে। গতিকে মোৰ বাৰ্থডেত, মোৰ 18th বাৰ্থডে আছিলে সেইটো, মই ভেকেশ্যনত ঘৰলৈ আহিছিলোঁ আৰু জুবিনে 2জনী ভনীয়েক তাৰপাছত কাজিনছ কেইজনমান লৈ পেলাই গোলাঘাটৰ ঘৰলৈ আহিছিল। আৰু তেতিয়া জুবিন খুব ৰেষ্টলেছ আছিল, দীঘল চুলি, অনবৰতে একদম সেই পাংক মানে হেৰি এটা ফ'ল' কৰি থাকে এনি টাইম, আৰু খুব ৰেষ্টলেছ, এটা ঠাইত বহি পেলাই কথা নাপাতে কাৰো লগত। তাৰপিছত মোক দেউতাই তেতিয়া বহুত বুজাইছে মানে। তাৰপিছতে আকৌ এবাৰ মই বন্ধত ঘৰলৈ আহোঁতে আকৌ এবাৰ জুবিন আহিছিলে। সেইবাৰ খুব মৰমৰ তেওঁৰ এটা কুকুৰ আছিলে, পেপচি লেব এটা, পেপচিক লৈ আহিছিলে মোক চিনাকি কৰি দিবলৈ, কাৰণ ফেমিলিৰ চব মানুহৰ লগত চিনাকি কৰিব লাগিব। গতিকে পেপচিকো সেইদিনাখন চিনাকি কৰি দিবলৈ আনিছিলে। সেইবাৰ হয়তো দেউতাই কিবা এটা অলপ মানে গুণ পাইছিলে নেকি, কিবা এটা হ'ব পাৰে বুলি, বা মই ভুল জেগাত ভৰি ৰাখিব পাৰোঁ, ভুল পদক্ষেপ এটা ল'ব পাৰোঁ সেই বুলি। তাৰপিছত বহুত ৱাৰ্ণিং আহিছিলে মোলৈ দেউতাৰ পৰা। তাৰ লাহে লাহে কিন্তু যিটো হ'ব লগা আছিল হ'ল। অলপ দিনৰ পিছত আমাৰ প্ৰেমৰ এইটো ৰিলেশ্যনটো ষ্টাৰ্ট হ'ল। তাৰপিছত মোক প্ৰপ'জ কৰিলে, একে আষাৰতে মোৰ পৰা উত্তৰ বিচাৰিছিলে। মই বহুত দেৰি ল'লোঁ, তাৰপিছত লাহে লাহে ক'লোঁ হয়। তেনেদৰে আৰম্ভ হ'ল। ডেট ৱাজ 96। তাৰপিছত 99ত মোৰ যেতিয়া BA ফাইনেল চলি আছিল, তাৰ মাজতে কিছুমান বস্তুত জুবিনৰ সেই মানে সেই ৰেষ্টলেছনেছটো তেতিয়া বহুত বেছি আছিল।
এতিয়াও আছে অফক'ৰ্চ, কিন্তু তেতিয়া মানে ইমানেই বেছি ৰেষ্টলেছ আছিলে, কি কৰিম কি নকৰিম তেনেকুৱা, আৰু সময়ৰ কোনো ধৰণৰ তেওঁ টাইম মেনেজমেণ্ট বুলি একো বস্তু নাছিল। মোক যদি প্ৰতিশ্ৰুতি দিছিল যে মই ইমান তাৰিখে আহিম বম্বেলৈ বা এইটো কাম মই ইমান সময়ত কৰিম, সেইটো কেতিয়াও নহৈছিল। মই তেতিয়া মানে অলপ ইনচিকিউৰ ফিল কৰিছিলোঁ, আৰু সেইখিনি সময়ত চাগে বয়সটো তেনেকুৱা আছিল, আণ্ডাৰষ্টেণ্ডিংটো অলপ হ'বলৈ টাইম লাগিছিল। গতিকে সেইখিনি সময়ত মই বহুত ইনচিকিউৰ ফিল কৰিলোঁ, আৰু লাহে লাহে তেওঁৰ পৰা আঁতৰি যাব লাগে বুলি মই ভাবিলোঁ। আৰু ঘৰৰ পৰা মোৰ এইটো প্ৰেছাৰ আহি আছিল, অলপ পচন্দৰ নাছিল মা দেউতাৰ। তাৰপাছত মই সেইখিনি সময়তে কথা পাতিলোঁ যে মই আৰু এইটো কণ্টিনিউ কৰিব নোৱাৰিম। তাৰপিছত বহুত ডিপ্ৰেছ হ'ল জুবিনে। সেই শব্দত সেই গান কিছুমান আছে, ৰৈ ৰৈ বিনালে, তাৰপিছত নক'বা নক'বা, এনেকুৱা কেইটামান গানত সেই সময়খিনি ৰিফ্লেক্ট হৈছে। আৰু তেওঁৰ ভাল বন্ধু কেইজনমান আছিলে, পবিত্ৰ মাৰ্ঘেৰিটা, তেনেকৈ তাৰপিছত অতনু গৌতম বুলি এজন গীটাৰিষ্ট, এতিয়া বম্বেত প্ৰতিষ্ঠিত। তেওঁলোকৰ থ্ৰুৱেদি আকৌ বুজা পৰাটো হ'ল, আকৌ আমি একেধৰণে আকৌ আগবাঢ়ি গ'লোঁ। বিয়া ঠিক হ'ল, ঘৰৰ পৰা ঠিক হ'ল যে মই MA ফাইনেল দিয়াৰ পিছতে বিয়া হ'ব। তেওঁলোকৰ ঘৰৰ পৰা আহিলে মানুহ, আগবাঢ়ি আহিলে। তাৰপিছত মা দেউতাহঁতো মান্তি হ'ল ইতিমধ্যে। দেউতাকক মোৰ দেউতাই জানিছিলে, তেওঁ গোলাঘাটতো পষ্টিং হৈছিলে কেইবছৰমানৰ কাৰণে। সেইখিনি সময়ত তেওঁ SDO আছিলে, গতিকে সেইখিনি সময়ত তেওঁলোকৰ চিনা পৰিচয় আছিলে। তাৰপিছত লাহে লাহে পৰিয়ালটোতো খুব ভাল পালে, জুবিনকো ভাল পালে, লাহে লাহে বুজি পালে দেউতাই, মৰমটো সোমালে জুবিনৰ প্ৰতি। গতিকে তেনেকৈ ঠিক হ'ল বিয়া। ৰিং চেৰিমনি হৈ যোৱাৰ 7 মাহমানৰ পিছতে মা ঢুকালে, তেওঁৰ লিভাৰ চিৰচিছ হৈছিলে। গতিকে সেইটো এটা বহুত ডাঙৰ ঘটনা আহি গ'ল। আৰু তেতিয়া তাৰপিছতে গোটেই ফেমিলিটো যোৰহাটৰ পৰা শ্বিফ্ট কৰিলে গুৱাহাটীলৈ। তাৰপিছত জংকী ইতিমধ্যে নাটক আৰু গানৰ মাজত খুব ভালকৈ সোমাই গৈছিল তাই। কিন্তু বিয়া ঠিক হ'ল আমাৰ 2002 ফেব্ৰুৱাৰীত বিয়া হোৱাৰ কথা। জংকী আগভাগ লৈছিলে গোটেইখিনি কথা, তাই বজাৰ সমাৰ সকলো প্ৰায় তাইয়ে কৰিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ আকস্মিক এক্সিডেণ্ট এটাত তাইও আমাৰ মাজৰ পৰা গুচি গ'ল। তাৰ পিছৰ পৰা গোটেই পৰিয়ালটোৰ বস্তুটো এটা বহুত ডাঙৰ এটা চেঞ্জ আহি গ'ল। জুবিন একেবাৰে অকলশৰীয়া নিচিনা বহুত দিনলৈকে তেনেকৈ ফিল কৰি থাকিলে। আৰু যিহেতু জংকী একেবাৰে ছাৰ নিচিনা আছিলে জুবিনৰ, গতিকে জুবিনৰ সেইটো বহুত ডাঙৰ এটা ফেজ পাৰ হৈছে। আৰু সেইখিনি সময়ত সকলোৱে বিচাৰিলে যে মই সোনকালে তেওঁলোকৰ ঘৰলৈ আহিলেহে চিটুৱেশ্যনটো হয়তো কণ্ট্ৰল হ'ব, বা জুবিনক তেতিয়া অলপ নৰ্মেল অৱস্থালৈ আনিব পৰা যাব। গতিকে বিয়াখন যদিও পিছুৱাৰ কথা উলিয়াইছিলে, কিন্তু দেউতাকৰ জোৰত আৰু একেবাৰে ওচৰ সম্বন্ধীয় যিখিনি মানুহ আছিলে তেওঁলোকে খুব জোৰ কৰি পেলাই বিয়াখন পাতিলে। আৰু মই তেতিয়া তেওঁলোকৰ পৰিয়াললৈ আহিলোঁ 2002ৰ পৰা। তাৰপাছত মই যিমানখিনি পাৰোঁ জুবিনক সং দিবলৈ চেষ্টা কৰিছোঁ, আৰু জুবিনৰ প্ৰেৰণা হ'বলৈ চেষ্টা কৰিছোঁ, তেওঁৰ শক্তি হ'বলৈ চেষ্টা কৰিছোঁ। আৰু এতিয়া আমাৰ এইটো 11 বছৰীয়া যাত্ৰা। যুগে যুগে প্ৰতি খোজে তোমাৰ